बे समाव सोरखारा जल जीवन मिशन बिथांखिनि गेजेरजों साफ्रोमबो नोगोरारिफोरनि नखरसिम दै जगायथाय होनाय खामानिखौ मावफुंबोबाय थादों। नाथाय बेबायदि समावबो गहपुर हालामनि नलिनीबारि गामि पन्चायतनि सिङाव थानाय बुरै गारा लाइननि रायजोफोरा जाम्फैनि दै लोंनानै जिउ खांबोनांगौ जादों। मख'नो गोनांदि गोबां सुबुं थानाय बे ओनसोलनि सुबुंफोरा लोंनाय दै जेंनानि थाखाय नलिनीबारि गामि पन्चायतनि बिबानगिरिफोरखौ राहा लानो खावलायबोबाय थानाय जादोंमोनब्लाबो जेबो गोसो होनाय नुनो मोनाखै होनना ओनसोलनि सुबुंफोरा ओरैबायदि बुङो। হয়, ইয়াত এই অঞ্চলত এই বুঢ়েশ্বৰ বাগিচাৰ গাঢ়া লাইনত চৰকাৰে আজিলৈকে আমাৰ পঞ্চায়ত ফালৰ পৰা হ'লেও আজিলৈকে কোনো ধৰণৰ দমকল বা কুঁৱাৰ ব্যৱস্থা কৰি দিয়া নাই, যাৰ ফলত আমাৰ এই দুখীয়া ৰাইজে, এই অঞ্চলৰ দুখীয়া ৰাইজে এই নলাৰ পানী খাবলগীয়া হৈছে। আৰু এই নলাৰ পানী খাই লগতে এই নলাতে আহি বাচন বৰ্তন ধুৱে, কাপোৰ ধুৱে আৰু এই নলাৰ পানীয়ে খাবলগীয়া হৈছে, যাৰ ফলত এই অঞ্চলৰ ৰাজ্যৰ মানুহখিনিৰ যথেষ্ট বেমাৰ আজাৰৰ সৃষ্টি হৈছে। আৰু যিহেতু আমাৰ এই ৰাইজে যথেষ্ট দুখীয়া ৰাইজ আৰু এই ৰাইজৰ বেমাৰ আজাৰ, এই পানীৰ ফলত বেমাৰ আজাৰ হোৱাত বহুত অসুবিধাৰ সৃষ্টি হৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, লগতে আমাৰ স্থানীয় বিধায়ক উৎপল বৰাদেৱকো আহ্বান জনাব বিচাৰিছোঁ, এই অঞ্চলৰ মানুহখিনিৰ কাৰণে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা অতি সোনকালে কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।